গৰু বিষয়ে ৰচনা। জাতি: পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে ডাঙৰ আৰু সৰু গৰু আছে। গৰু এটা ঘৰুৱা জন্তু, কিন্তু বিশেষকৈ বনৰীয়া গৰু পোৱা যাব। আকৃতি: গৰুবোৰ প্ৰায় 1 মিটাৰ ওখ আৰু 1.5 মিটাৰ দীঘল। চুটি আৰু মিহি চুলিৰে গৰু এটাৰ গোটেই শৰীৰটো ঢাকি দিয়ক। গৰুৰ গুৰি 4টা আৰু খুৰবোৰ ফাটি গৈছে। গৰুৰ কাণ, 2টা চকু আৰু 2টা শিং। শিং নোহোৱা গৰুক লাওমুৰা বুলি কোৱা হয়। ইয়াৰ ডিঙি আৰু মুখ দীঘল। ডিঙিৰ তলত এটা পিহু আছে। গৰুৰ নেজৰ মূৰত চুলি থাকে। ইয়াৰ মৌ, ডাটা আদি খোৱা হয়। গৰুৰ দাঁতবোৰ অপৰী, ওপৰত দাঁত নাই। প্ৰকৃতি: গৰু এটা শান্ত জন্তু। ইয়াৰ অৰ্থ হৈছে ঘৰুৱা জন্তুবোৰত সহজে শৌচ কৰা, শিঙেৰে আঘাত কৰা আৰু লাগি থকাটো ইয়াৰ এটা প্ৰকৃতি। মাইকী গৰুবোৰে বাছুৰবোৰক বহুত ভাল পায়। কেতিয়াবা হেমলীয়া থাকে যদি আপুনি পোৱালি দেখা নাপায়। বৰণ: গৰুবোৰ বিভিন্ন ৰঙৰ, ৰঙা, বগা, ক'লা, মুগা, পখৰা, তেলাপোকা ইত্যাদি। খাদ্য: গৰুৰ মুখ্য খাদ্য হৈছে ঘাঁহ আৰু ঘাঁহ। ইয়াৰ বাহিৰেও গৰুৱে শস্য আৰু পানী, চাউলৰ গুড়ি, মোটা গাড়ী, মাহজাতীয় শস্য আদি খায়। গৰুবোৰে খাদ্য গিলি পেলায় আৰু তাৰ পাছত বাকীবোৰ সময়ত উঘাৰি পাগলীয়াৰ দ্বাৰা খায়। উপকাৰিতা: লাভালাভ: গৰু হৈছে আটাইতকৈ উপকাৰী প্ৰাণী। বেদ, খেতি, গাড়ী চলাবলৈ, মাৰিবলৈ আৰু গুৰি খাবলৈ গৰু ব্যৱহাৰ কৰা হয়। মাইকী গৰুৱে পোৱালি আৰু গাখীৰ দিয়ে। গাখীৰ হৈছে এক অতি পুষ্টিকৰ খাদ্য। ঘিউ, মাখন, দৈ, ছানা ইত্যাদি গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। বিভিন্ন ধৰণৰ সামগ্ৰী যেনে ফণী, বুটাম ইত্যাদি গৰুৰ খুৰ আৰু শিঙৰ পৰা তৈয়াৰ কৰা হয়। গোবৰৰ পৰা সৰ্বশ্ৰেষ্ঠ সাৰ। গৰুবোৰ মানুহক বৰ ভাল পায়। বহাগ বিহুত অসমবাসীয়েও গৰু বিহু উদযাপন কৰে।